যিহেতু আজি 1 মে অলপমান কাম কৰি দেখুৱালোঁ দেই ৰাইজ। তাৰপিছতে মোলৈ এটা ফোন কল আহিল যে 5,500 টকাটো ল'বলৈ মোক মাতিছে। মোৰ যে ভুলৰ বাবে মই বেলেগৰ একাউণ্টত পইচাটো ভৰাই দিছিলোঁ। ফাইনেলি তেওঁ মোক পইচাটো দিলে। বহুত লাগি মেলি পইচাটো পালোঁ। লগৰজনৰ লগতেই গৈ পইচাটো ল'লোঁ। যিহেতু হাতত পইচা আহি গ'ল, এতিয়া আমি ভাবিলোঁ গোটেই 5জন লগৰ মিলি কোনোবা এটা লোকেশ্যনত যাওঁ। বাট যাম ক'ত? তাৰপিছতে আমাৰ লগৰ এজনে এইজন হোৱাইট টি চাৰ্ট পিন্ধি থকা ল'ৰাজনে ই আমাক ক'লে এটা নতুন লোকেশ্যন আছে য'ত আজিলৈ কোনো যোৱা নাই। আমিও ভাবিলোঁ ব'ল, তাৰ কথা মতে ওলাই দিলোঁ। তাৰপিছতে তেল ভৰালোঁ, ইমান দূৰ গ'লোঁ, গৈ গম পালোঁ যে সেই লোকেশ্যনটো অলৰেডি বহুত মানুহে গৈছে। নাই, সেইটো লোকেশ্যনত নাযাওঁ। আমি ওলালোঁ টেঘেৰীয়া ৱাটাৰফললৈ। তাত গৈ দেখিলোঁ বন্ধ। আকৌ ৰিটাৰ্ণ হৈ আমি টপাতলিতে গ'লোঁ। আপোনালোকক লোকেশ্যনটো এবাৰ দেখাই দিছোঁ, চাওক। খুব ধুনীয়া লাগিল কিন্তু, যদিও আমি বহুতখিনি ঘূৰিলোঁ, কিন্তু লাষ্টত গৈ এটলিষ্ট আমি বহুত ভালকৈ এনজয় কৰিলোঁ গোটেইকেইজন লগৰে। আৰু আমি বহুত ভালকৈ ভিডিঅ' বনালোঁ।